guys, welcome back to my YouTube channel. আমি এটা হরাইঘাট যাই আছো। হরাইঘাট অলপমান গেলে পাম 1 কিলোমিটার মান জায়গা। এটা এইভাগে পুরা মাল সাপ্লাই কৰিছে গাড়ীতে পুরা গাড়ী আহি আছে যাই আছে। আমিও যাই আছো পুরা দাউৰি আৰু এইভাগে ৰাইডাৰ এলা আছে পুরা গাড়ী চলে। ৰবা মোক এৰি যাবা। হরাইঘাট যোৱাৰ আগতে চকন যাব লাগিব। এইভাগে পুরা হরাইঘাটৰ পাৰে দলঙৰ বাৰে পুৰা চখান আছে। চখান এক বজাই চখান এই পুৰা খৰি চাব পাৰে। পুৰা হৰাইঘাটখন অলপ দেখা পাই আছো। কেমেৰাত নাইবা পাৰে পুৰা ফুল ৰেছ চাওঁ। পিকআপটো এইবিলাক পাঞ্জাৱ বডিত ৰাখ হয়। আমিও লৈ আহিছোঁ আৰ্থিক। আমিও কম নহয় আমিও কম নহয়। পুৰা ছুইজাৰলেণ্ডৰ দৰে জেগা এইবিলাক লৈ যাই আছে। এইবিলাক চব গুৱাহাটীৰ গাড়ী হয়। এই ইয়াতে ৰাইডাৰ বিলাক আহে আৰু বাৰ্ণত মাৰি থৈ যায়। এই চাওক কলা চাওক এই বাৰ্ণত মাৰি থৈ যায় পুৰা। পাছত তাই আৰু একদম চেচেৰে এই কৰি লৈ ঘূৰিৰে ডিপু नहीं है क्या तेल भरने से ইয়াকে গাড়ীখনত তেলো নহয় যে অলপ ইমাৰ্জেঞ্চিত যাই আছো। একো নাই ৰিজাৰ্ভত যাই আছো। ইয়াৰ পিছত যোনটো তেল ডিপু পাম তাতে ভৰাই ল'ম। পুৰা তেল ফুল টেংকি কৰি ল'ম আৰু এইভাগে যাব পাৰে ব্ৰহ্মপুত্ৰ পাৰে সেই ব্ৰহ্মপুত্ৰ চাব পাৰে। ব্ৰহ্মপুত্ৰ পাইছো। আজি হোটেল বুক কৰিছা? নাটক কৰি আছা। এই ব্ৰহ্মপুত্ৰ বলি উৰি আছে, হাঁহে চৰি আছে। এইভাগে বম গাছ এইবিলাক ৰাইডাৰ চাইকেল ৰাইডাৰ নহয়। এইভাগে আমি হিংৰা আমাৰ গাড়ীখন য'ত ৰখি আছে সেয়ে সেইকাৰণে হৰাইঘাটৰ দলং। এইভাগে চাব পাৰে চৰাই উৰি আছে আৰু আমি এতিয়া থিয়া দি আছো। অলপ পিছত বহিম। এই কয় পিৰা লৈছা না ভাইহঁত? ইয়াতে বহি ল'ম বঢ়িয়াকে ফটো চটো উঠি ল'ম। ইয়াতে পুৰা বহি লোৱা পজিশ্যন লৈ লোৱা সকলোৱে। কি মজা ভিউ আহি আছে চাওক। এইবিলাক ৰাইডাৰ অকল যাই আছে। ভিডিঅ'টোৰ দ্বাৰা কোনো ধৰণৰ ঠাইক আমি অপমান কৰা নাই। এনেই আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ। আমাৰ নিজৰো অলপমান এণ্টাৰটেইনমেণ্ট হওক আৰু আপোনালোকেও অলপ হাঁহিব পাৰে এই ভিডিঅ'টো চাই। তো ভিডিঅ'টো এইখিনিয়ে এনেই জাষ্ট বনাইছোঁ।